We are going to Bihu dance. अरे कहना क्या चाहते हो? फुटा पिना নাই ফুটা সরি বহাগৰ বিহু 2012 কি কবা বুলি পিছপানে কোনে মাৰিব এতিয়া পকৰ নাই everyone welcome back to my YouTube channel Saitapur blog আৰু আপোনালোকে চাগে সবৰে ভাল মোৰো ভাল আৰু মোৰ ফালৰ পৰা আপোনালোকলৈ বহুত মৰম মই বৰ্তমান বিহু মাৰিবলৈ গৈ আছো এতিয়া বিহু মাৰিবলৈ ওলালোৱে মোৰ লগত আছে এয়া ভাইটি আছে ইফালৰ পৰা আছে চাপৰি গেং মানে এটো গুটেই কেটা চাপৰি গেং হয় তো গুটেই কেটাই আছো আমি গৈ আছো এতিয়া বিহু মাৰিম কি কেনেকৈ বিহু হয় আমাৰ কালচাৰটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মানে কি জানিছে আজি আপোনালোকেতো গম পায় বৈশাগু বিহু কিমান ভাল লাগে সকলো গাঁৱতে সকলো সবতে হয় এনজয়মেন্ট হয় তো আজি আমিও ওলাই আহিছো সকলোৱে মিলিজুলি নাচিম একেলগে বৈশাগু ডেন্স দিম বিহু ডেন্স দিম সবৰে নিজৰ এটা কালচাৰেলটো থাকে সবৰে নিজৰ সংস্কৃতি প্ৰতিভা থাকে সেইবিলাক ট্ৰেডিশনেল বিলাক থাকে সবৰে ট্ৰেডিশনেল ড্ৰেছ পিন্ধি লৈছো বিমান ট্ৰেডিশনেল হোৱা নাই টি-শাৰ্ট এটা লগাইছো আৰনাইখন আৰু গামছাখন আছে দেখিছে বাকি বঢ়িয়া পাব চাই গৈ থাকো বলক we are going to Bihu dance. अरे कहना क्या चाहते हो? Boisagu dance and my side is Sapri hair. Hey Sapri hot. এইটোৱে মানে বঢ়িয়া বুইছে এই বিহু তো গাইস মানুহবোৰ গৈ আছে এয়া লাহে লাহে বৰ্তমান আমাৰ ফালে আৰু এটা আহিছে চাপৰি ৰাইডাৰ আহি আছে দেখাই আছো চাপৰি ৰাইডাৰ কেনেকুৱা বাইক চলাই ফট ফুটাই দিব চাব এক্সেলেটাৰ দবাব দিম পুৰা ঠাও ফুটাব সাইলেন্সাৰ চাপৰি গেং হেয়াৰ মাই চাপৰি ৰাইডাৰ কাম হেয়াৰ বেবি ঠপ সাউন্ডটো দিব এতিয়া হে ছাগলী বেন চাপৰি হেয়াৰ ও মাই গড গুড বয় এটা সাউন্ড বজা দে সাউন্ড বজা ইয়া ব্রো ঠপ ফুটা পিনা নাই ফুটা চাপৰি ৰাইডাৰ চলাবই নাজানে কি হ'ব এইকেইটা এতিয়া আহি আছে আমাৰ লগত এয়া আছে দাদাসকল আছে গাঁৱৰ এয়া গোটেই সভা ব্ৰো হাই তো এইটো হেপী নিউ 26 জানুৱাৰী সরি বহাগৰ বিহু 2012 চিকেন নাখাব দে বেয়া না চিকেন ভাল কাহৰ দাৱাই চিকেনটো লিভাৰৰ কাৰণে ভাল আপোনালোকে খাব লাগে সব বেমাৰে শেষ কৰি দিব ভিতৰত যিমানবোৰ আছে মানে কৰিব এইটো বস্তু লাষ্টিং বহুত কৰিব এইটো মানে কীট পতংগ এইটো কি বুলি কয় পেটত ঠেকা সব মৰাই দিব পেলু মৰাই দিব এইবিলাক সব শেষ হৈ যায় yes going bro Sapri hair is going cycle rider yes cycle rider accident কি ডান্স চাব মন আছে আপোনালোক সব বলক না ডান্স চাওক না আমাৰ হেণ্ডসাম গাঁৱৰ মানে এক নম্বৰ হেণ্ডসাম এইটো গিনিজৰ ৱৰ্ল্ড ৰেকৰ্ড কৰি আছে মাজতে এইটো সৰু খনত গৈ গিনিজৰ ৱৰ্ল্ড ৰেকৰ্ড কৰি আছে মানে এইটো হেণ্ডসাম নম্বৰ 1 এইটো আৰু এতিয়া আপোনালোকে দেখিবলৈ পাইছে এয়া ঘৰৰ গৃহস্থসকলে আশীৰ্বাদ লৈ আছে আৰু আমাৰ জ্যেষ্ঠসকলে গাঁৱৰ তেওঁলোকক আশীৰ্বাদ দি আছে আৰু বহাগৰ বিহুটি আমি এনেকৈ সকলো ঘৰতে গৈ পেলাই পালন কৰোঁ নাচো বাগো আৰু এনেকৈ ফূৰ্তিৰ মাজতে আমি এই বহাগৰ দিনকেইটা আমি পাৰ কৰোঁ আপোনালোকে দেখিবলৈ পাই আছে আৰু চাই গৈ থাকক কিমান ফূৰ্তি
মানে কি মজা, এইটো মজা আৰু ক'ত পাব। তামোল সোমাই আছে, তামোল ঘৰে ঘৰে খাই লৈছো, দাঁত চাত ৰঙা হৈ গৈছে। তামোলৰ কাৰণে ব্লগত ভালকে কথা ক'ব পৰা নাই, ঘামিছো ন, নাচিছো মানে যে সেইটো কাৰণে। বিহুৰ বতৰ কি ক'বা ন, বিহুৰ বতৰ আৰু ৰহি হাঁহ চলিয়ে যায় ন, এইটো অলপ লাগি আছে মানে। এইটো কি গাঁৱলীয়া সেইটো যে সোৱাদটো বৰ মিঠা মানে কি এইফালে চাই আছে, হাঁহি আছে, নকবই আৰু কি ক'বা আপুনি? মানুহবোৰ মানে ঘৰে ঘৰে সোমাই নাচি আছে, পুৰা ফূৰ্তি কৰি আছে। আমিও লগতে চাপৰি গেং কেইটা ফটো উঠিম বুলি কৈছিলে। এয়া মোৰ ছাবস্ক্ৰাইবাৰ চাপৰি গেং। ত' ভাল লাগিছে, ঘূৰি ভাল লাগিছে, নাচিও ভাল লাগিছে, ঘূৰিও ভাল লাগিছে, আৰু ফটো চটো উঠিছো মস্তি, চাব, ৰিলচ দিম। লগতে ডান্স দিম এতিয়া, জকলি ডান্স দিম, লগতে ডান্স দিম এতিয়া। ওপৰত ছোৱালী এজনী আছে যে চাব দেই। দাদা ভাগৰ লাগিছে না কি দাদা? দাদা মজা দিছে দাদা, ভাগৰ লাগিছে না কি দাদা? দাদা गजब बेइज्जती है। তামোল চুবাইছো, গৈ আছো বক্স চক্স লৈ। এয়া গোটেই কেইটাত মোৰ টিমটো পিছফালে আছে মানে। তামোলটো খাই থকাৰ কাৰণে বেয়া থা নাপাব আৰু। তামোল মেইন ন অসমৰ, সেইটোৱে তামোল সন্মানীয় বস্তু যে। পাছফালেও মানুহবিলাক আছে আৰু এতিয়া এয়া তামোল মুখেদি ওলাই গৈছে। এই আগফালে গৈ আছে, এইবিলাক চাওকচোন। এই নাচাব, চকু নিদিব, আগতে ষ্টাম্প মাৰা আছে। এয়া বঢ়িয়া। এই পাছফালে আহি আছে, এইয়া আমাৰ লিডাৰটো, এইটো গগৈ মাছ মানুহ আমি বৰ বেলেগটো ঠেলা সুমিয়াই দিওঁ, ঠেলা সুমিয়াই আমি নাচো মানে। ইমান ধুনীয়া সুবিধা, ঠেলাখন উঠি গৈছে মানে, ঠেলা উঠাই আমি ভিডিঅ' বনাইছো। ঠেলাখন আমি কোনটো পৰ্যায়ত সোমাইছো মানে, ঠেলা মস্তিকে সোমাই গৈছে মানে। ঠিক আছে, এইটো চাওক, ঠেলা চাওক। এ মজা মজা মজা। ঠেলা ধৰা ওলাই গৈছে লাহেকৈ। দেখিছে নহয়, বিহু মাৰি মাৰি সন্ধিয়া হৈ গৈছে, কিমান ভাগৰ লাগিছে, ঘাম পানীটো ওলাইছে। এতিয়া সন্ধিয়া হৈ গৈছেগে আৰু এতিয়া লাহে লাহেকৈ আমি এটাৰ পিছত এটা এতিয়া মানে লাহে লাহেকৈ আমি গৈ আছো আৰু। ভাগৰ লাগিছে, এতিয়া ৰাতিও হৈছে, ৰাতি হৈ গৈছে কাৰণে এই বিগ ফেন বোলে। মানে এতিয়া ভাগৰ চাগৰ লাগিছেতো বিৰাট, মানে দিনটোৱে ঘূৰিয়ে আছো আৰু। এই বিহুৰ বতৰ ন, বছৰত এবাৰ আহে, এইটোতো ঘূৰিব লাগিবই, আপোনালোকেও জানে। এতিয়া গৈ আছো ব'লক লাহে লাহেকৈ আৰু দেখাবলৈতো ট্ৰাই কৰি গৈ আছো। কমেণ্টত আপোনালোকে খাইছে নে নাই ক'ব পৰা মানে জনাব। এইজন মানে পুৰা পিপা মানে, এই দিলেই মানে। বডি বনাইছো আৰু আহিছ যে লগত পিছপানে কোনে মাৰিব এতিয়া? পকৰ নাই। নহয়, মই ভাবিছো আমাৰ আত্মা। আৰু এতিয়া চাগে এয়া দেখিবলৈ পাইছে আপোনালোকে, পুৰা কাপোৰ খুলি খুলি ডেন্স কৰি আছে। ৰাতিও হ'ল আৰু এতিয়া ভিডিঅ'টো ইয়াতে সমাপ্তও কৰিব লাগিব, ৰাতি হৈ গৈছে ইয়াতে। মই ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব। আৰু এনেকৈ আপোনালোকৰ নতুন নতুন ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম, আৰু মোক সদায় আপোনালোকে ছাপোৰ্ট কৰিব। আজিৰ কাৰণে টাটা, বাই বাই।